অভি শৰ্মা চেনেলক সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টা বটনটো দবাবা নতুনকৈ আপলোড দিয়া ভিডিঅ'ৰ জাননী পাবলৈ। এটা কথা আপোনালোকে মন কৰিব, মই সকলো ধৰণৰ ক্ৰিয়েটৰ আৰু আৰ্টিষ্টক সন্মান কৰোঁ। মোৰ উদ্দেশ্য মাত্ৰ আপোনালোকক এণ্টাৰটেইন কৰোৱাহে, মই কাৰো অন্তৰত আঘাত দিয়া চেষ্টা চলোৱা নাই। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই এনাডাৰ ভিডিঅ'। আজি মই অসমীয়া ফকতীয়া গান এটাৰ ওপৰত কথা পাতিম। ইণ্ট্ৰ' হ'ল ইণ্ট্ৰ' হ'ল। আৰে অলপ বিল্ড আপ দিয়া বেবি, অলপ এলিভেশ্যন দিয়া। ইয়াক কয় ইণ্ট্ৰ'। হাইঅ' অৰ বেহেনো। আজি মই কথা পাতিবলৈ ওলাইছোঁ অসমীয়া এটা ফকতীয়া গানৰ বিষয়ে। তেতিয়াহ'লে আহা আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। বাৰু আজি মই যিটো গানৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ সেই গানটোৰ ওপৰত অলৰেডি বহুতে ভিডিঅ' বনাইছে। ময়ো আগতে বনাইছিলোঁ, কিন্তু মানে ভিডিঅ'টো ডিলিট হৈ গ'ল। হ'লেও একো নাই, আকৌ এবাৰ অভি শৰ্মা ষ্টাইলৰ रोस्टिंग बनता है ना बॉस, क्योंकि तेरे भाई जैसा कोई हारिच नहीं है। अपना टाइम आएगा तो नंगा ही तू आए ताकि खंता लेकर जाएगा। अपना टाइम आएगा। बाय द वे এইবিলাক পাছত হ'ব। এই ইন্ট্ৰ বজাবে। বাৰু আহা তেতিয়াহ'লে এতিয়া গানটোৰ দিশে আগবাঢ়ো। বাইদেউগৰাকী চেহেৰালৈ চোৱা নাই, ইমান নিৰাশ হৈ বাথৰুমৰ পৰা আহিছে। বাইদেউ কি আপোনাৰ লেট্ৰিন ভালদৰে নহ'লে নি? দাদা আপুনি কি গাঞ্জা ফুকিছে বাৰু, সঁচাকে কওকচোন। গাঞ্জা 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 সঁচাকে কৈছোঁ, মানে চকুকেইটালৈ চোৱা না। মানে কি শিৱৰাত্ৰি নিচা যোৱাই নাই নি আপোনাৰ? এই বাইদেউৰ মুখৰ হাঁহি দেখিছা নাই, মানে একদম ফ্লেট হৈ গ'ল, ফ্লেট। বাইদেউৰ প্ৰেমত একদম ফ্লেট মৰি গৈছে ল'ৰাবোৰ, ছুইচাইড কৰি দিছে বাইদেউৰ প্ৰেমত, ফ্লেট একদম। আৰু এইটো বাৰু কেনেকুৱা ধৰণৰ ফকতি আমি মানে চুলিকেইডাল এনেকৈ মাৰোঁ বুলি মুখত কোনে মাৰে? না 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 দে না দে না 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 ধুম দা না 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 দে না দে না ধুম দা না 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 দে না দে না না ধুম দা না 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 দে না দে না। ইচ 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 ইচ, দাদাজনে কিমান দুখ পাই গৈছে দাদাজনৰ কথা অকণো নাভাবিলে। মানে হিন্দী চিনেমাৰ ষ্টাইল কৰোঁ বুলি ভাবি মক্কেলামে কৰিছে ন। আৰু এইবিলাক কি, এইবিলাক অসমীয়া গানেই নে? তোমাৰ অসমীয়া গানৰ দুৰ্বস্থা এয়া। উঠাই নিয়া ভগৱানে পাপীসকলক, উঠাই নিয়া। এই পাগলিটো নহৰু খাকে আহি দেই, মুখখন উঠাইছে, আঁতৰিবা। সেয়া দেখোন আৰু ভয়ানক। এই ভিডিঅ'টো চাই মই আমাৰ আপাৰ আছামৰ ভাষাত এটাহে কথা ক'ম, মই বিশ্ববিহে খালোঁ আৰু দেই। হোৱাই আই এম নট ডেড বিফৰ হোৱাটছ দ্য ভিডিঅ'। এই ভিডিঅ'টো চোৱাৰ আগত মই মৰি নগ'লোঁ কিয়? বাৰু যি কি নহওক, আজিলৈ ইমানেই। এইটো গানৰ ওপৰত আৰু মই কথা নকওঁ, আৰু কথা ক'লে মোৰ অৱস্থা বেয়া হৈ যাব। বেলেগ ফকতীয়া গানৰ কিবা লিৰিক্স বেয়া কিবা কিবি সেইবিলাক গানৰ কথাটো নাজানো, কিন্তু এনেকুৱা ধৰণৰ গান কেতিয়াও আহিব নালাগে। এনেকুৱা ধৰণৰ গান আমি ৰিয়েলি বন্ধ কৰিব বিচাৰোঁ। বাকী কিছুমান গান, যিবিলাক গান মানে ইমান এটা বেয়া নাথাকে, কিন্তু আমি মানে গানটোক লৈ জাষ্ট ৰ'ষ্টিং কৰোঁ, তাৰ অৰ্থ এইটো নহয় যে গানটো বহুত বেয়া গান, বা আমি সেই গানটোৰ জৰিয়তে কিবা এটা এণ্টাৰটেইন কৰাব বিচাৰোঁ। সিহঁতে সিহঁতৰ কাম কৰি আছে, আমি আমাৰ কাম কৰি আছোঁ। কোনোবা এজন ছিংগাৰ নতুনকৈ গান উলিয়াইছে, প্ৰথম গান এটা উলিয়ালে কিবা এটা মক্কেলামি বা কিবা এটা ভুল হ'বই, আমি সেইটো গানৰ ওপৰত ৰ'ষ্টিং কৰোঁ, যাতে তেওঁ কি ভুল কৰিছে, কি মক্কেলামি কৰিছে সেইটো যাতে তেওঁ বুজি পায়। নেক্সট যাতে তেওঁ গান উলিয়ালে তেনেকুৱা ধৰণৰ ভুলবোৰ নকৰে, তেনেকুৱা ধৰণৰ মক্কেলামি নকৰে। কিন্তু এনেকুৱা ধৰণৰ গান যাতে কেতিয়াও নাহে, আমি সেইটোহে চেষ্টা কৰিছোঁ। বহুতে গানটো ঘূৰিছে। বাৰু যি কি নহওক, আজিলৈ ইমানে। তোমালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিম বুলি ভাবিলে কৰিব পাৰা। ইনষ্টাগ্ৰামৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থাকিব, ফেচবুকৰ লিংকো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থাকিব। কিবা কিবি ফকতীয়া গান বা কিবা কিবি ফকতীয়া ভিডিঅ' পালে মোক তোমালোকে তাত ভিডিঅ'টো দিবা, লিংকটো দিবা, মই তাৰ ব্যৱস্থা কৰিম। বাৰু ফ্ৰেণ্ডছ, আজিলৈ ইমানে। ভিডিঅ'টো চাই যদিহে ভাল পালা তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, কাৰণ এনেধৰণৰ এণ্টাৰটেইনিং ভিডিঅ' মই মাত্ৰ তোমাৰ কাৰণে আনি থাকোঁ। तेरे भाई जैसा कोई हारिच नहीं है। अपना टाइम आएगा तो नंगा ही तू आए ताकि खंता लेकर जाएगा। अपना टाइम आएगा, अपना टाइम आएगा।